Hello everyone, welcome to my channel Assamese Genius. আজি first video tense মানে হৈছে কাল অসমীয়াত কাল বুলি কয় tense হৈছে তিনটা টাইপস present tense যোনটো বৰ্তমান কাল past tense অতীত কাল future tense ভৱিষ্যত কাল ইতে present tense ৰও চাৰিটা ভাগ আছে past tense ৰ চাৰিটা ভাগ আৰু future tense ৰ চাৰিটা ভাগ ইতে আমি গুটেকিটা এটা এটাকে পঢ়ি যাম First type to hoise present tense or present simple tense বা present indefinite tense বুলিও কয় present indefinite যেনেকে তোমাৰ চিৰসত্য কথাবিলাক নৈমিত্তিক কাৰ্যবিলাক আৰু ইউনিভাৰ্সাল ট্ৰুথ বিশ্বজনীন কথাবিলাক এইবিলাক সব হৈছে present simple tense it is যেনেবা the sun rises in the east এনেকুৱা কথাবিলাক বা always go to school এইবিলাক কি হয় present simple tense present simple tense ৰ আমি স্ট্ৰাকচাৰটো মনত ৰাখিব লাগিব subject plus verb 1 plus object verb 1 মানে present tense ত থাকিব লাগিব এতিয়া এখন টেবল বনাই লম তো ফাৰ্ষ্ট আহি যাব ইয়াত পাৰ্চন তাৰপা সিঙ্গুলাৰ প্লুৰেল একবচন বহুবচন ফাৰ্ষ্ট পাৰ্চন হৈ যাব আই সিঙ্গুলাৰত হ'ব আই আৰু প্লুৰেলত হৈ যাব উই আমি এতিয়া ইয়াত আমি ভাৰ্ব লৈ ল'ম সাপোজ গো বেলেগ ভাৰ্বো ল'ব পাৰো প্লে ৰিড যিকোনো খালি আমি গো লৈ লৈছো তো সাবজেক্ট গিটা হৈ গ'ল আই এফালে হৈ গ'ল উই তো আই লগত ভাৰ্ব আহি যাব গো আই গো ইফালে হৈ যাব উই গো আৰু অবজেক্ট যিকোনো হ'ব পাৰে to school to market I go to school we go to school তেনে next second personত আহিব you you ফালে আহি যাব go you go আৰু প্লুৰেলটো হ'ব you go তাৰপা আহি গ'ল থাৰ্ড পাৰ্চনত হ'ব সিঙ্গুলাৰত he she it মানুহৰ নাম ৰহিম বা my mother the policeman এইবিলাক আহিব আৰু প্লুৰেলত হ'ব they এতিয়া ফাৰ্ষ্ট পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ লগত ভাৰ্বৰ লগত সদায় as বা es খাব মানে he she it তো ভাৰ্বৰ লগত ভাৰ্বটো যেহেতু go তো as es আহি যাব goes he she বা it goes খালি they লগত হ'ব goয়ে থাকিব এফালে he goes আৰু ইটো সাইড they go এতিয়া আমি এইকেইটা লিখি লওঁ the third person singular number লগত ভাৰ্বৰ লগত as বা es খাব সদায় নেক্সট আহি গ'ল প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স কৈ থকা মুহূৰ্তত কোনো কাম হৈ আছে বা চলি আছে সেইবিলাক বুজাবলৈ আমি প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স ইউজ কৰোঁ তাৰ ষ্ট্ৰাকচাৰটো হৈ গ'ল সাবজেক্ট প্লাস এম বা ইজ আৰ প্লাস v1 প্লাস ing প্লাস অবজেক্ট তাৰ কাৰণে আমি এখন টেবল বনাই লওঁ এইবিলাক একে থাকিব পাৰ্সন সিঙ্গুলাৰ প্লুৰেল ফাৰ্ষ্ট পাৰ্সনত আহি যাব I আৰু প্লুৰেলত হৈ যাব we এতিয়া এইকেইটাটো সাবজেক্ট হৈ গ'ল তো I লগত কি খাব আমি যাৰ ভিতৰত m হ'ব I am আৰু we লগত খাব are তাৰপিছত কি আছে v1 plus ing আমি যেহেতু go লৈছো go plus ing going I am going we are going আৰু অবজেক্ট বিলাকৰ লিখে to school to market তেনেকে ঠিক তেনেকে সেকেন্ড পাৰ্সনত আহি যাব you প্লুৰেলতো হৈ যাব you আৰু you লগত খাব are you are going আৰু ইটো সাইডেও you are going থাৰ্ড পাৰ্সন he she it আমি যেনিবা এটাই লৈ লৈছো he তো he লগত কি আহিব is আহিব he is তাৰপাছত ভাৰ্বটো কি আছে go লগত ing he is going হৈ যাব আৰু ইটো সাইডে they are going present continuous tense হৈ গ'ল এতিয়া আহিব present perfect কোনো এটা কাম এইমাত্ৰ শেষ হোৱা বুজাবলৈ present perfect tense ইউজ কৰোঁ তাৰ ষ্ট্ৰাকচাৰটো হৈ গ'ল subject plus have বা has verb third form plus object তো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ কাৰণে এখন টেবল বনাই ললো বাকিবিলাক সব একেই থাকিব ইয়াত পাৰ্সন সিঙ্গুলাৰ প্লুৰেল ফাৰ্ষ্ট পাৰ্সনত হৈ যাব I প্লুৰেলত we তো আইটো হৈ গ'ল সাবজেক্ট I পিছত খাব have বা has তো I লগত সদায় have খাব আৰু we লগতো have হ'ব তাৰপিছত আহিব ভাৰ্বৰ থাৰ্ড ফৰ্মটো এতিয়া আমি ভাৰ্ব লৈছিলোঁ go তো goটো কি হৈ যাব থাৰ্ড ফৰ্মত gun I have gun we have gun ঠিক তেনেকে সেকেন্ড পাৰ্সনত আহি যাব you প্লুৰেলত থাকিব you ইয়াতো you have gun এ হ'ব
খালি থাৰ্ড পাৰ্চনত আহিব she লগত বা he মানুহৰ নাম এইবিলাকৰ লগত সদায় আহিব has আহিব she has he has তেনেকৈ she has gone আৰু এইফালে they have gone এইটো হৈ গ'ল প্ৰেজেণ্ট পাৰফেক্ট টেন্স এতিয়া আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স পঢ়িম প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হৈছে যোনটো কাম অতীততে আৰম্ভ হ'ল আৰু এতিয়াও চলি আছে তেনেধৰণৰ হেৰিবিলাক হৈছে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ষ্ট্ৰাকচাৰটো হৈছে ছাবজেক্ট প্লাছ হেভ বা হেজ প্লাছ বিন প্লাছ V1 প্লাছ ING প্লাছ অবজেক্ট প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছৰ কাৰণে এখন টেবল বনাই ল'লোঁ এইবিলাক চবত ছেইম থাকিব পাৰ্চন ছিংগুলাৰ প্লুৰেল ছিংগুলাৰত আহি যাব আই প্লুৰেলত উই তো এতিয়া আই লগত কি খাব হেভ আৰু উই লগতো হেভে খাব আই হেভ উই হেভ খালি তাৰপিছত কি খাব বিন আছে আই হেভ বিন উই হেভ বিন তাৰপাছত ভাৰ্বৰ লগত ING আই হেভ বিন গোয়িং উই হেভ বিন গোয়িং ছেকেণ্ড পাৰ্চনতো ইউ হ'ব প্লুৰেলতো ইউ হ'ব ইয়াতো তেনেকৈ ইউ হেভ বিন গোয়িং ইউ হেভ বিন গোয়িং থাৰ্ড পাৰ্চনত হৈ যাব শ্বি লগত খালি হেজ হ'ব শ্বি হেজ বিন গোয়িং বা হি হেজ বিন গোয়িং ঠিক তেনেকৈ প্লুৰেলত দে হেভ বিন গোয়িং বাকীবিলাক চব ছেমেই থাকে খালি অকলে থাৰ্ড পাৰ্চন ছিংগুলাৰ লগতহে হেজ আহে এতিয়া পঢ়িম পাষ্ট টেন্সৰ টাইপছকেইটা ফাৰ্ষ্ট টাইপটো হৈ গ'ল পাষ্ট চিম্পল টেন্স অতীততে সমাধা হোৱা কিছুমান কাম বুজাবলৈ আমি পাষ্ট চিম্পল টেন্স ব্যৱহাৰ কৰোঁ পাষ্ট চিম্পল টেন্সৰ ষ্ট্ৰাকচাৰটো হৈছে ছাবজেক্ট প্লাছ ভাৰ্বটো প্লাছ অবজেক্ট ভাৰ্বৰ ইয়াত ছেকেণ্ড ফৰ্মটো লাগিব যেনেকৈ আমি গ' ইউজ কৰিছিলোঁ গ'টো হৈ যাব ৱেণ্ট পাষ্ট চিম্পল টেন্সৰ কাৰণেও টেবুলখন বনাই লোৱা হ'ল ইয়াত পাৰ্চন ছিংগুলাৰ প্লুৰেল এইখিনি চব একেই থাকিব ফাৰ্ষ্ট পাৰ্চনত আহিব আই আৰু প্লুৰেলত হৈ যাব উই এইকেইটা হৈ গ'ল ছাবজেক্ট তাৰপাছত আছে ভাৰ্ব টু তো আমি ভাৰ্বটো লৈছিলোঁ গ' তো গ'টো হৈ যাব ৱেণ্ট আই ৱেণ্ট উই ৱেণ্ট আৰু অবজেক্টটো বেলেগ যিকোনো হ'ব পাৰে আৰু যদি আমি বেলেগ ভাৰ্ব ন ছাপ'জ প্লে লৈছোঁ প্লে হৈ যাব প্লেইড হৈ যাব ছেকেণ্ড ফৰ্মত ছেকেণ্ড পাৰ্চনত আহি যাব ইউ ইফালেও ইউ ইয়াতো ইউ ৱেণ্টে হ'ব থাৰ্ড পাৰ্চনত হি শ্বি ৱেণ্ট আৰু ইফালেও দে ৱেণ্ট নেক্সট টাইপটো আহি গ'ল পাষ্ট কণ্টিনিউৱাছ টেন্স পাষ্ট কণ্টিনিউৱাছ টেন্স হৈছে অতীততে কোনোবাই কিবা এটা কাৰ্য কৰি থকা সময়তে তেওঁৰ বিষয়ে বা কাৰ্যটোৰ বিষয়ে ক'বলৈ আমি পাষ্ট কণ্টিনিউৱাছ টেন্স ইউজ কৰোঁ পাষ্ট কণ্টিনিউৱাছৰ ষ্ট্ৰাকচাৰটো হৈ গ'ল ছাবজেক্ট প্লাছ ৱাজ বা ৱেৰ প্লাছ ভাৰ্ব প্লাছ ING প্লাছ অবজেক্ট যোনটো মানে ওৱান প্ৰেজেণ্ট প্ৰিন্সিপাল ভাৰ্ব যোনটো হয় সেইটো ল'ব লাগিব পাষ্ট কণ্টিনিউৱাছৰ ষ্ট্ৰাকচাৰটো হৈ গ'ল ছাবজেক্ট প্লাছ ৱাজ বা ৱেৰ প্লাছ ভাৰ্ব প্লাছ ING প্লাছ অবজেক্ট ইয়াৰ কাৰণে এখন টেবল বনাই লৈ এইবিলাক চব একেই থাকিব পাৰ্চন ছিংগুলাৰ প্লুৰেল এতিয়া আই লগত খাব আই ৱাজ তাৰপাছত আহিব ভাৰ্ব টু গ' লৈছিলোঁ গ'য়িং হৈ যাব ING আছে ন আই ৱাজ গ'য়িং ঠিক তেনেকৈ উই লগত ৱেৰ খাব উই ৱেৰ গ'য়িং ছেকেণ্ড পাৰ্চনত আহি যাব ইউ লগত হ'ব ৱেৰ ইউ ৱেৰ গ'য়িং আৰু এফালেও ইউ ৱেৰ গ'য়িং থাৰ্ড পাৰ্চনৰ লগত হ'ব হি ৱাজ বা শ্বি ৱাজ ইট ৱাজ গ'য়িং তেনেকৈ আৰু এইফালে দে ৱেৰ গ'য়িং নেক্সট আহি গ'ল পাষ্ট পাৰফেক্ট টেন্স পাষ্ট পাৰফেক্ট টেন্স হৈছে অতীততে ঘটা দুটা ঘটনা বা কামৰ যিটো আগতে ঘটিছে তাক বুজাবলৈ আমি পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰোঁ পাষ্ট পাৰফেক্টৰ ষ্ট্ৰাকচাৰটো হৈ গ'ল ছাবজেক্ট প্লাছ হেড প্লাছ ভাৰ্বৰ থাৰ্ড ফৰ্ম প্লাছ অবজেক্ট ইয়াৰ কাৰণেও এখন টেবল বনাই ল'লোঁ এইখিনি একেই পাৰ্চন ছিংগুলাৰ প্লুৰেল তো ফাৰ্ষ্ট পাৰ্চনত আই লগত হেড আই হেড তাৰপাছত ভাৰ্বৰ থাৰ্ড ফৰ্ম আহিব তাৰপৰা অবজেক্ট আই হেড আমি ভাৰ্বটো গ' লৈছিলোঁ গান হৈ যাব আই হেড গান ঠিক তেনেকৈ প্লুৰেলতো উই হেড গান আৰু ছেকেণ্ড পাৰ্চনত ইউ হেড গান ইফালেও ইউ হেড গান থাৰ্ড পাৰ্চনত হি শ্বি হেড গান আৰু প্লুৰেলত দে হেড গান এইটো হৈ গ'ল পাষ্ট পাৰফেক্ট টেন্স এতিয়া আহিব পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স পাষ্ট পাৰফেক্ট টেন্স হৈছে কোনো এটা কাম অতীত কালৰ কোনো এটা সময়ত আৰম্ভ হৈছিল আৰু এটা নিৰ্দিষ্ট সময়লৈকে চলি থাকিল তেনেকুৱা ধৰণৰ অতীতৰ কামবিলাকত আমি পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰোঁ পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ষ্ট্ৰাকচাৰটো হৈ গ'ল ছাবজেক্ট প্লাছ হেড প্লাছ বিন প্লাছ প্ৰিন্সিপাল ভাৰ্ব প্লাছ ING প্লাছ অবজেক্ট ইয়াৰ কাৰণেও এখন টেবল বনাই লওঁ এইবিলাক পাৰ্চন প্লুৰেল ছিংগুলাৰ একেই থাকিব ফাৰ্ষ্ট পাৰ্চনত আহি যাব আই ইফালে উই
তো ষ্ট্ৰাকচাৰ মতে I had been going, we had been going, বাকী চবৰ লগতে তেনেকৈ you had been going, ইফালেও you had been going হ'ব। থাৰ্ড পাৰ্চনত he she তেনেকৈ had been going, ইফালে they had been going। এইটো হৈ গ'ল past perfect continuous tense। এনেকুৱা ষ্ট্ৰাকচাৰ থাকিলে আমি গম পাব লাগিব যে টেন্সো past perfect continuous হয়। আকৌ যদি was were থাকে তাৰ লগত ভাৰ্বৰ লগত ing থাকে তেতিয়া গম পাব লাগিব সেইটো past continuous হয়। ঠিক তেনেকৈ am is are থাকিলে লগত verb ৰ লগত ing থাকিলে তো গম পাই যাব লাগিব এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ হয়। তেনেকৈ চব চেণ্টেন্সৰ ষ্ট্ৰাকচাৰ চায়ে আমি গম পাই যাব লাগিব এইটো কি টেন্স হয়। নেক্সটটো হৈ গ'ল ফিউচাৰ টেন্স। দ্য ফাৰ্ষ্ট টাইপটো হৈছে ফিউচাৰ ইনডেফিনিট টেন্স। ফিউচাৰ ইনডেফিনিট টেন্স বুজাবলৈ আমি আগলৈ অৰ্থাৎ ভৱিষ্যতত হোৱা কিছুমান সাধাৰণ কামবোৰ প্ৰকাশ কৰিবলৈ আমি ফিউচাৰ ইনডেফিনিট টেন্স ব্যৱহাৰ কৰোঁ। ফিউচাৰ চিম্পল টেন্সৰ ষ্ট্ৰাকচাৰটো হৈ গ'ল ছাবজেক্ট প্লাছ শেল বা উইল প্লাছ ভাৰ্ব ওৱান প্লাছ অবজেক্ট। আই আৰু উই লগতহে শেলটো খায়, খালি আজিকালি মডাৰ্ণ ইংলিছ গ্ৰামাৰত শেলটো উঠিয়ে গৈছে। কেতিয়াবা কিছুমান চেণ্টেন্সতে শেলটো ইউজ হয়, বাকী চবতে উইলেই ইউজ হয় আজিকালি। তো এইকেইটা লিখি ল'লোঁ যে আই আৰু উইৰ লগত শেল ইউজ হয়, খালি আজিকালি নিলিখে আৰু শেলটো। বাকী চবৰ লগতে ছেমেই হ'ব, আই উইল গ', হি উইল গ', হি উইল গ', দে উইল গ', ইউ উইল গ', চবতে ছেম হ'ব। তো এই টেবল নবনালেও হ'ব। নেক্সট আহি গ'ল ফিউচাৰ কণ্টিনিউৱাছ টেন্স। এইটো যেনেকৈ ভৱিষ্যতত ঘটি থকা অৱস্থাত থকা কামবোৰ প্ৰকাশ কৰিবলৈ আমি ফিউচাৰ কণ্টিনিউৱাছ টেন্স ইউজ কৰোঁ। ইয়াৰ তোমাৰ ষ্ট্ৰাকচাৰটো হৈ গ'ল ছাবজেক্ট প্লাছ শেল বা উইল প্লাছ বি ভাৰ্বটো লাগিব প্লাছ V1 প্লাছ ing প্লাছ অবজেক্ট। ইয়াৰ কাৰণে চবতে একেই হ'ব, আই উইল বি গোয়িং, হি উইল বি গোয়িং, ইউ উইল বি গোয়িং, দে উইল বি গোয়িং। ইয়াৰ কাৰণে টেবুল দৰকাৰ নাই। আৰু বাকী যোন দুটা টেন্স থাকিলে সেইকেইটা ইমান ইউজ নহয়, বেছিকৈ এই দুটাই ইউজ হয়। বাকী যোনে থাকিলে যেনেকৈ ফিউচাৰ পাৰফেক্ট আৰু ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স সেইকেইটা ইমান ইউজ নহ'লেও ষ্ট্ৰাকচাৰকেইটা লিখি ল'ব পাৰি। এইটো হৈ গ'ল ফিউচাৰ পাৰফেক্ট টেন্সৰ ষ্ট্ৰাকচাৰ ছাবজেক্ট প্লাছ শেল বা উইল প্লাছ হেভ প্লাছ ভাৰ্বৰ থাৰ্ড ফৰ্ম প্লাছ অবজেক্ট। ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছৰ ষ্ট্ৰাকচাৰটো হৈ গ'ল ছাবজেক্ট প্লাছ শেল বা উইল প্লাছ হেভ প্লাছ বিন প্লাছ V1 প্লাছ ing প্লাছ অবজেক্ট। এইকেইটা ইমান ইউজেই নহয়, কাৰণ আমি মেইনলি এইকেইটাই ইউজ কৰোঁ ফিউচাৰ টেন্সত। তো এইখিনিয়ে হৈছে টেন্সৰ বেচিক্সখিনি। এইখিনি মনত ৰাখিলে আমি গম পাম যে কোনটো কি চেণ্টেন্স কি টেন্স হয়, তেনেকৈ আমি গম পাই যাম। নেক্সট ক্লাছৰ পৰা আমি কুৱেশ্যনছ প্ৰেক্টিছ কৰিম। এতিয়াৰ কাৰণে বাই বাই।